মই জানিছিলোঁ যে তহঁতি এদিন আকৌ ঘূৰি আহিবি বিউটি তোৰ ভাই আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে হ'ল আমি ধৰা পৰিম কেনে গছাটো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো তেতিয়াহ'লে এতিয়া কি কৰিম বুলি ভাবিছো আমি মেনেজাৰৰ ওচৰত গৈ আঁঠুকাঢ়ি ক্ষমা খুজিম তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব চাৰচ সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিলোঁ তোক বিশ্বাসঘাতক হাই ৱেলকাম টু গীতালিজ ব্লগ লাইভ লিখে নহয় ব্লগ কেতিয়াপা বলিনৰ লগত কেতিয়াপা 3 বছৰ 3 বছৰ তাৰমানে মেট্ৰিক দিয়াপা ঠিকা কৰিলে কেনেকুৱা ঠিকাদাৰ বুলি ক'লে শুনিবলৈও গহীন হ'ব আপোনালোকৰ গোটটোৱে আগে পিছে ঠিকা কৰিছেনে এই কৰিছো ছাৰ 10,000 ঘিলা পিঠাৰ ঠিকা যোৱাবাৰ মাঘৰ বিহুত লৈছিলো লগতে আচাৰ জাম জেলি এইবোৰতো আছে মানে চাইকে ৰকমৰ আৰু মই কনষ্ট্ৰাকশ্যনৰ কথা সুধিছোঁ ইয়ালে বাট কৰিবাই লাভ নাই MLA ছাৰৰ ভৰিত পৰি দিয়ক ভালকে কাম কৰিবি লগালগ পইচা লৈ যাবি খেলি মেলি কৰিবি বেটাম আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় নাটনি মোৰতো বিশেষ একো নাই বুঢ়ী মা এজনী আছে কিবা আপদ বিপদ হ'লেও কহি সামৰি ল'ম আৰু আমাৰ এই দুৰৱস্থাবোৰৰ চবেই সুবিধা লয় কিন্তু এবাৰ হয় ইপাৰ নহয় সিপাৰ হলিয়া হৈ গলি ৰাজাদা ৰিক্স বেছি মানে প্ৰফিটো বেছি মিথুনৰ চিনেমা চালি ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে ছাৰ সিহঁতৰ ইনফৰমেশ্যন পাই গ'লো গাড়ী উলিয়া